Welcome back to my YouTube channel. নমস্কাৰ মই সুস্মিতা মোৰ চেনেল সুস্মিতাছ ব্লগলৈ আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাই মোৰ অন্য এটি ব্লগছ আপোনালোকৰ মাজলৈ আজি আগবঢ়াবলৈ ওলাইছোঁ। বহু দিনৰ মূৰত যিহেতু মই ব্লগছ দিওঁ কিবা এটা আপোনালোকক নতুন দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু আজি মোৰ মাৰ ঘৰত খনিকৰ পুথি নাম গোৱা দেউতাৰ বহুত দিনৰ আশা সপোন সকলোবোৰ আজিৰ দিনটোতে আমাৰ পুথিভাত ৰখা হৈছিলে আৰু আজি আনিব আমাৰ ঘৰলৈ আৰু আপোনালোকক সকলোবোৰ মই দেখুৱাই গৈ থাকিম যিমানখিনি পাৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টোৰ লগত জড়িত থাকক বাকী পৰিৱেশ সকলোবোৰ মই দেখুৱাই গৈ থাকিম আৰু এতিয়া ৰাতিপুৱাতে মই ভিডিঅ'টো আৰম্ভ কৰি থৈছোঁ যিহেতু ঘৰতে সকাম কেতিয়া কি কৰিব পাৰোঁ ঠিক নাই বাকী যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱাই গৈ থাকিম আপোনালোকে চাই থাকক ভিডিঅ'টো এই কৰি আছে
ঘৰখন যেন আজি উদুলি মুদুলি। ইমান দিনৰ অপেক্ষাৰত দিনটো আজি সঁচাকৈ আহি পালে। আজি আমাৰ গৃহলৈ খনিকৰ পুথিভাগ অনা হৈছে আৰু খুব বেছি ধুনীয়াকৈ সকলো কাৰ্য হৈ গৈ আছে। আৰু এতিয়া পুথিভাগ আমি আদৰি আনিলোগৈ অকণমান আগৰ পৰা। আৰু এইয়া চাওকচোন, ভকত বৈষ্ণৱসকল আমাৰ গৃহলৈ, আমাৰ চোতাল খনি কৰিবলৈ প্ৰায়খিনি আহিছেই। আৰু সকলোকে মই অকণমানকৈ মোৰ কেমেৰাত বন্দী কৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ আৰু সকলোবোৰ মই তেনেকৈ ধৰি ৰাখিলোঁ। সঁচাকৈ আজি যেন আমাৰ চোতালখন এটা বৈকুণ্ঠপুৰী অনুভৱ হৈছে। ইমান ধুনীয়াকৈ সকলোবোৰ ওলাই আহিছে, বাই সমস্ত। সঁচাকৈ আপোনালোকক বুজাব নোৱাৰোঁ আজি আমি কিমান সুখী। আৰু সকলোকে আমি যেনেকৈ নিমন্ত্ৰণ জনাই আনিছোঁ, তেনেকৈ আমি যাতে তেওঁলোকক সন্তুষ্ট কৰিব পাৰোঁ, সেয়ে আমাৰ সকলো পৰিয়ালৰ আশা। আমি চেষ্টা কৰিম যিমানখিনি পাৰোঁ আমি সকলোকে শুশ্ৰূষা কৰি আমাক আশীৰ্বাদ দিয়ক সকলোৱে। সঁচাকৈ আমাৰ চোতালখন আজি উদুলি মুদুলি। এইয়া চাওকচোন, অনিল দাঁতিবাপ তেখেত আহি আমাৰ গৃহলৈ আহিছে। তেখেতক আমি নিমন্ত্ৰণ জনাই আনিছোঁ আৰু কিমান আমি সক্ষম হওঁ নাজানো। তেওঁক আমি যেনেদৰে নিমন্ত্ৰণ জনাই আনিছোঁ, তেনেদৰে তেওঁক শুশ্ৰূষা কৰি খুব সুন্দৰভাৱে তেওঁ যাতে আমাক আশীৰ্বাদ দি আৰু তেওঁ আমাক খুব ভাল পাই যায়, আমাৰ তাৰে কামনাৰে আমি সকলোবোৰ আমাৰ পৰিয়ালৰ সদস্য লাগি আছোঁ। আৰু চাওকচোন, তেওঁ আহি পালেহি। সকলো ভকত বৈষ্ণৱ আহি চোতালখন সঁচাকৈ খনি কৰি পেলাইছে। আৰু এই মুহূৰ্তখিনি আপোনালোকক কেতিয়াও বুজাব নোৱাৰোঁ। যিহেতু আজিকালি ইউটিউবৰ যুগ, সেইটো কাৰণে ভাবিলোঁ এনেকৈ ভিডিঅ' কৰি ৰাখোঁ, পিছত আমাৰে সুবিধা হ'ব চাবলৈ আৰু আপোনালোককো দেখুৱাইছোঁ। চাওকচোন, এয়া নাম প্ৰসংগ আৰম্ভ হৈছেই মাত্ৰ, আপোনালোকে চাই থাকক। আপোনালোকক যিহেতু কৈছোঁৱেই, আজি আমাৰ ঘৰখন উদুলি মুদুলি। সকলোবোৰ আহিছে, পৰিয়ালৰ সকলো সদস্য আজি সকাম বুলি আমাৰ গৃহলৈ আহিছে। আৰু সকলোকে মই অকণমানকৈ ধৰি ৰাখিছিলোঁ মোৰ কেমেৰাত। সকলোবোৰ সঁচাকৈ কি ধুনীয়া লাগিছে চাওকচোন। সকলোবোৰ নামত বহিছে আৰু এইখিনি বৈকুণ্ঠপুৰীতকৈ কম কেতিয়াও হ'ব নোৱাৰে, যিহেতু আমাৰ গৃহলৈ আজি স্বয়ং ভগৱান আহিছে। আৰু আপোনালোক য'তে আছে তাৰ পৰাই সেৱা গ্ৰহণ কৰক। আৰু এয়া নাম প্ৰসংগ চলি আছে। মই যিমানখিনি পাৰোঁ ভিডিঅ' কৰি ৰাখিছোঁ, তথাপিতো সম্পূৰ্ণখিনি কৰিবলৈ যিহেতু অকণমান অসুবিধাও হয়, কিয়নো ঘৰতে সকাম আৰু
সকলোবোৰ পৰিচালনা কৰিবলগীয়াও হয় ঘৰতে, যিহেতু ইমান এটা পবিত্ৰ দিন আজি আমাৰ গৃহত। সেইকাৰণে মই যিমানখিনি পাৰোঁ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আপোনালোকে চাওক, উপভোগ কৰক আৰু য'তেই আছে তাৰ পৰা আশীষ লওক নেদেখাজনৰ ওচৰত। আৰু এয়া নাম প্ৰসংগ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আপোনালোকক যিহেতু কৈছোঁ, আজি গোটেই ঘৰখন মুদুলি মিতিৰ কুটুমৰ পৰা ধৰি বাই ভনী সকলোবোৰ আহিছে। সঁচাকৈ খুব বেছি ধুনীয়া লাগিছে। ভিতৰৰ পৰিৱেশখিনি অকণমানকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। সকলোবোৰ ঠাই আজি আগুৰি আছে আই বাপ সমস্তই। সঁচাকৈ খুব ধুনীয়া পৰিৱেশ। আৰু এয়া আমাৰ বাইদেউ আৰু এয়া মা, সকলোবোৰ বহি আছে এইফালে। আৰু সকলোবোৰ দেখুৱাই মই যিমানখিনি পাৰোঁ আবদ্ধকৈ ৰাখিছোঁ, আপোনালোকক কৈছোঁৱেই যিহেতু। আৰু এইফালে আহিলোঁ পাছফালে, আৰু এইয়া সকলোবোৰ কামে ব্যস্ত। খুব বেছি সহায় কৰিছে আমাৰ ওচৰ পাজৰৰ সকলো মানুহেই। আৰু এইফালে এয়া আমাৰ বৌহেঁত, তেওঁলোকে এয়া গুৰ কটাত ব্যস্ত। সঁচাকৈ সকলোবোৰ মানুহ কামে ব্যস্ত। আৰু আপোনালোকে আমাক যিখিনি সহায় আগবঢ়াইছে সেইখিনি অতুলনীয়। আপোনালোক নোহোৱা হ'লে চাগে আমি ইমানখিনি ধুনীয়াকৈ সকাম ভাগ পাৰ কৰিব নোৱাৰিলোঁ। এইখিনিতে মোৰ ইউটিউব চেনেলৰ জৰিয়তে মই মোৰ হৃদয়ৰ পৰা আপোনালোক সকলোলৈকে বহুত বেছি ধন্যবাদ যাচিছোঁ। যিহেতু আপোনালোকে ইমানখিনি মৰম আৰু আগ্ৰহে নিজৰ বুলি যেনেদৰে আমাৰ গোটেই কামখিনি সাঙুৰি ল'লে, আপোনালোকক বুজাব নোৱাৰোঁ। আৰু এইফালে আহিলে বিশেষ মানুহ, তহঁতকেইটাই বহুত বেছি মোক সহায় কৰি দিলি। যিখিনি কাম আচলতে আমি অকলে কৰিব নোৱাৰিছিলোঁ, তহঁতি আহি সহায় কৰিলি। কি ক'ম তহঁতক, গালিও পাৰিলোঁ, আমুকটো কৰ তামুকটো কৰ কৈ বহুত বেছি কামোৰো দিলোঁ। তথাপিতো তহঁতি মোক বহুত বেছি মৰমো কৰ, আকৌ অকণমান মোলৈ ভয়ো কৰ। সেইকাৰণে বহুত বেছি সহায় কৰি আমাৰ সকাম ভাগ খুব ধুনীয়াকৈ পৰিচালনা হোৱাত তহঁতবোৰে বহুত বেছি সহায় কৰিলি। সেইকাৰণে সকলোকে মই বহুত বেছি ধন্যবাদ দিছোঁ। আৰু এইফালে বৰমাহঁতে তামোল কাটি আছে। সকলোবোৰকে যিহেতু মই মোৰ ভিডিঅ'টোত উলিয়াম বুলি ভাবিছোঁ মনতে। আৰু এইফালে এয়া গুৰ কাটি আছে, সকলোবোৰ ব্যস্ত। এয়া আচলতে ৰাতিৰ আহাৰখিনি খোৱাৰ সময় পাইছেহি, সেয়ে সকলোবোৰ কামে ব্যস্ত হৈ আছে। আৰু ইমানখিনি আপোনালোকে আমাক সহায় কৰাৰ বাবে বহুত বেছি ধন্যবাদ। গোটেই চোতালখন ভকতে উপচি পৰিছে। চাওকচোন, সকলোৱে আহাৰ গ্ৰহণ কৰিছে। জা জলপান এইসমূহ খাই পেলাই পুথি পঢ়িব। আৰু সেই সকলোবোৰ মই ভিডিঅ' কৰি ৰাখিছিলোঁ। সঁচাকৈ চোতালখন উপচি পৰিছে ভকত প্ৰাণ বৈষ্ণৱসকলে। এইখিনি মুহূৰ্ত আপোনালোকক বুজাব নোৱাৰোঁ। খুব বেছি ধুনীয়া এটা পৰিৱেশ আপোনালোকলৈ আগবঢ়াইছোঁ, চাই থাকক দেই। আপোনালোকে যিহেতু গম পাইছে, আজি আমাৰ গৃহত তাঁতী বাপু আহিছে। আৰু তেওঁ সেয়া পাঠ পঢ়ি আছে কাষতে, আৰু তেওঁ বৰ্ণনাসমূহ আগবঢ়াই দিছে সকলোকে। আৰু এই পৰিৱেশখিনি আপোনালোকক বুজাব নোৱাৰোঁ। ইমানখিনি ভকত বৈষ্ণৱ আছে যদিও ইমান এটা নিজান পৰিৱেশৰ সৃষ্টি। তেওঁ মন্তব্যখিনি শুনিবলৈ সকলো আগ্ৰহী হৈ আছিলে যিহেতু। আৰু তেনেকৈ সকলোবোৰ খুব ধুনীয়াকৈ তেওঁ
মন্তব্যখিনি আগবঢ়াইছে আৰু আমি সকলোবোৰে শুনি আছোঁ। বাকী আপোনালোকক অকণমানকৈ ভালকৈ শুনাইছোঁ, আপোনালোকে শুনক। তেওঁৰ পৰা জ্ঞান আচলতে অৰ্জন কৰিবলৈ বেলেগ ঠাই নালাগে, সকলোতে জ্ঞান অৰ্জন কৰিব পাৰি। অৰ্জন কৰাটো নিজৰ কথা। সেয়ে আপোনালোকক তেওঁৰ মন্তব্য আগবঢ়াইছোঁ, আপোনালোকে এবাৰ শুনকচোন। তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু হরণ, রাম জানিয়া লইলু হরণ। কৃষ্ণ কিবা প্ৰফিট হ'ব জানো? ঘৰত থকাই ভাল আছিলে, হয় নাই? ঔ হৰি ঔ ৰাম। গতিকে নামৰ সময়ত মানে আমি এইফালে মানে লেকচাৰ দি আছে বোলে, ভাত কোনে খালে, কি কৰিলে, আমুক কৰিলে, এনেকুৱা কথাবোৰ পাতি আছে থৈ, আৰু ইয়াত বোলে নাম আমি গাই আছোঁ। অশ্ৰদ্ধা হৈ যায় মানে বস্তুটো। আৰু সেই নাম বস্তুটো যেতিয়া কীৰ্তন হৈ থাকে, ইফালে কাণটো গুচি গ'লে আমাৰো তাত গুচি যায় মনটো। গতিকে মনটো মূল বস্তু। সেইকাৰণে বেদব্যাসে 18 পুৰাণ ৰচনা নকৰাৰ আগত বাল্মীকি ৰামায়ণৰ মহাত্মাত এটা কথা লিখিছিলে। তেওঁ এটা প্ৰশ্ন কৰিছিলে, সেই ডাঙৰ প্ৰশ্ন, মানে সেইটো প্ৰশ্ন বাল্মীকি ৰামায়ণখন কিন্তু বাল্মীকি মুনিয়ে লিখিছে, কিন্তু বাল্মীকি ৰামায়ণৰ মহাত্মাটো কিন্তু বেদব্যাসে লিখিছে। আৰু তাত এটা প্ৰশ্ন কৰিছিলে যে মনোশুদ্ধি বিহীনা নাম নিষ্কৃতিচ্ছম কথম ভবে, যে মন পবিত্ৰ কৰা একমাত্ৰ বস্তু ক'ত? মনটো। আৰু যেতিয়ালৈকে মনটো নিৰ্মল নহ'ব, কৃষ্ণৰ মানে যাৰ হৃদয়টোৱে যদি নিৰ্মল নহয়, তেনেহ'লে মানে কৃষ্ণ তাত প্ৰৱেশ নকৰে। নিৰ্মল হৃদয়তেহে কৃষ্ণ প্ৰৱেশ কৰে। আৰু মনটো যদি বোলে জাবৰাই হৈ আছে, তেনেহ'লে কেতিয়াও মানে কৃষ্ণ প্ৰৱেশ নকৰে। একমাত্ৰ উপায় হৈছে ভগৱানৰ কথা। আমি যিমান সময়লৈকে ঈশ্বৰ কৃষ্ণৰ কথাৰ লগত বা নামৰ লগত জড়িত আছোঁ, এই মহাবৈকুণ্ঠৰ কল্পতৰু মহাভাগৱতৰ মূল তত্ত্বটোৱে হৈছে নাম তত্ত্ব দেই বাবা। বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত, ইহাৰ উত্তম ফল হৰিৰ নাম মাত্ৰ। এই মহাভাগৱতৰ মহাফলটোৱে হৈছে আমাৰ প্ৰভুজনাই যে গাই গ'ল বাপজন, মহাফলটোৱে হৈছে নাম। ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি মানুহে আনন্দত, মানে এই 3 তাপৰ পৰা, আমি আগতেই ক'লো 3 তাপৰ পৰা দুখবোৰ এৰাই যায়। গতিকে ভগৱন্ত, আমি এই মনটোৱে মূল বস্তু। সেইকাৰণে কৈছে, আগত কৈ থাকে ফকৰা এটা, মন আমাৰ খেলি মেলি যেনি তেনি যায়, কৃষ্ণ আমাৰ গৰখীয়া আনিব ঘূৰাই। এই কথাটো কৈয়ে থাকে আগৰ মানুহখিনিৰ পৰাই। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। এখন বুঝা গেল বোলে তোরা পাক গুরুর শিষ্য বলে। আজকাল তো গুরু ঢের ওলাই গেছে, ডুপ্লিকেট গুরু ঢের। আজিকালি গুরু সঁচা কথা কৈছো বা সমস্ত ঢের গুরু বলে, ডুপ্লিকেট গুরু ঢের ওলাই। জানে তার উপদেশে ইটো বিষ্ণু কোন জানে, যেন অন্ধলায়ে অন্ধলাক পন্থ দেয়, অবশ্যে পড়িবে দুয়ো গর্তর ভিতরে। বলে নিজে বিষয়ী আর বিষয়ী মানুষ তাকে গুরু বানাই দিল। আপুনি নিজেও বিষয়ী মানে, আর বিষয়ী মানুষ। এই 3টা বস্তু বুদ্ধিৰ কথা কীৰ্তনৰ যোগেদি, ভাগৱতৰ যোগেদি আমাক গুৰুসকলে কৈছে নহয় নে? পৰম গুৰু কি পালো গুৰুজনাই কৈছে শংকৰদেৱে, যে কাইটো কেনেকে শুদ্ধ হ'ব, মহাপুৰুষ মাধৱদেৱে আমাক কৈছে নহয় নে? কি কৈছে? অপবিত্ৰ যিটো আতি পবিত্ৰ হুৱে বা যদি, সমস্ত অৱস্থাই আছে পায়,
কমল লোচন যিটো হুমৰে তাৰেহে শুদ্ধ বাহিৰে ভিতৰে হুৱে কায়া। কমল লোচন ভগৱন্তৰ আচলতে গুণ নাম, হৃদয় আত্মাত ভগৱন্তৰ নাম ৰমণৰ যোগেদি। শেষৰ মুহূৰ্ত, এইখিনি সময় আপোনালোকক বুজাব নোৱাৰোঁ। ভকত বৈষ্ণৱে উপচি থকা চোতালখন যেন উৰুঙা হৈ পৰিল। সাধ্য অনুসৰি দেউতাই আমাৰ গৃহলৈ অহা সকলো ভকত বৈষ্ণৱক কিবা এটা আগবঢ়াবলৈ চেষ্টা কৰিছিল আৰু এখনি গুৱা পাণ আগবঢ়াই তেওঁলোকক কি দি সন্তুষ্ট কৰিব পাৰিছোঁ আমি নাজানো, তথাপিতো কিবা এটা আগবঢ়াবলৈ চেষ্টা কৰিছিলোঁ। আৰু দেউতাই সেইখিনি সময়ত এখনি গুৱা পাণ আৰু কিবা বস্ত্ৰ এফাকি দি সেৱা কৰোঁতেও মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। এয়া আপোনালোকৰ মাজলৈ সেয়াও আগবঢ়াই দিছোঁ। এইখিনি মুহূৰ্ত আপোনালোকক বুজাব নোৱাৰোঁ, কেনেকুৱা এটি সঁচাকৈ নিজান পৰিৱেশ সৃষ্টি হৈছে। এতিয়া সময় ঠিক 3:30 বাজিছে আৰু এয়া পুৱা নামভাগ বৰ্তাই আগবঢ়াইছে আৰু সঁচাকৈ এইখিনি মুহূৰ্ত আপোনালোকক মই বুজাব নোৱাৰোঁ কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। ইমান বেছি নিজান অনুভৱ হৈছে আৰু এয়া এনেকৈ চোতালখন সঁচাকৈ উৰুঙা কৰি থৈ গুচি যোৱা নিচিনা লাগিছে, ইমানখিনি ভকত বৈষ্ণৱ একেলগে থাকি। আৰু এতিয়া সঁচাকৈ চোতালখন চাওকচোন, সঁচাকৈ উৰুঙা লাগিছে। আমি গোটেই ৰাতি উজাগৰে থাকিলোঁ আৰু এই পৰিৱেশখিনি সঁচাকৈ মই মানে বুজাব নোৱাৰোঁ আপোনালোকক কেনেকুৱা এটা অনুভৱ। আৰু এয়া 4মান বাজিছে, এইখিনি সময়ত অকলশৰে আছোঁ, এনেকৈ পাৰ কৰিলোঁ। আৰু এয়া হৈছে পুৱাৰ নামভাগ। সেয়াও ইতিমধ্যে ৰাতি খুব ধুনীয়াকৈ পাৰ হৈ গ'ল যোৱা নিশা, আৰু এয়া পুৱাৰ নামভাগ আৰম্ভ হৈছে আৰু তাৰ পাছতে ভোজ ভাত খোৱা হ'ব। সেইখিনিও মই আপোনালোকক ভিডিঅ' কৰি ৰাখিম আৰু আপোনালোকক যিমানখিনি পাৰোঁ মই দেখুৱাই গৈ থাকিম। আৰু এয়া পুৱাৰ নামভাগ অকণমান গৈ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। যোৱা নিশাটো সঁচাকৈ খুব বেছি সুন্দৰকৈ পাৰ হ'ল আৰু আজি দ্বিতীয় দিনটো। আজিও বহুত মানুহ আমাৰ গৃহত আহিছে আৰু সকলোকে মই অকণমানকৈ দেখুৱাই দিছোঁ। এয়া ভণ্টিসকল, সিহঁতবোৰ বহি আছে ভিতৰতে আৰু এইফালে নাম প্ৰসংগত মা আইতাহঁত এয়া বহি আছে আৰু এইফালে আগফালে যিহেতু নাম গাই আছে আৰু মাহঁত এনেকৈ এইখিনিতে বহি আছিলে, মই তেওঁলোককো অকণমানকৈ ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এইফালে ভোজ ভাত ৰন্ধা আৰম্ভ হৈ গৈছে মাত্ৰ আৰু খুব কম সময়ৰ ভিতৰতে সম্পূৰ্ণ হ'ব। তেওঁলোকে খুব ধুনীয়াকৈ নিজৰ ঘৰৰ দৰে সকলো উপকৰণ গোটাই মেলি আৰু খুব ধুনীয়াকৈ তেওঁলোকে নিজৰ কামত ব্যস্ত হৈ আছে। আৰু এইফালে সকলোবোৰ মই আপোনাক অকণমানকৈ দেখুৱাই গৈ আছোঁ। আৰু এইফালে মা মামী এনেকৈ বহি আছে ভিতৰত। সকলোকে অকণমানকৈ মই যিমানখিনি পাৰোঁ সকলোকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু ইতিমধ্যে খাদ্যখিনি তৈয়াৰ প্ৰায়খিনি হৈ গৈছেই আৰু এতিয়া খাবলৈ দিবলৈ আৰম্ভ কৰিছে মাত্ৰ। বাকী সকলোবোৰ মই আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাই গৈ থাকিম। এইফালে গোটেই চোতাল ভৰপূৰ হৈ গৈছে আৰু সেইখিনি সৌভাগ্যকৈ আৰু বেলেগ সৌভাগ্য একো নালাগে নহয় জানো বাৰু। সঁচাকৈ চাওকচোন, চোতালখন শুৱনি কৰি পেলাইছে ভকতসকলে আৰু সকলোবোৰ দেখুৱাই গৈ থাকিম। এয়া ভোজ ভাত খাবলৈ ৰাইজসকল বহিছে আৰু বাকী যিমানখিনি পাৰোঁ দেখুৱাই গৈ থাকিম। এইফালে আইতাহঁতে মহিলাসকলে যিহেতু অকণমান এইফালে পাছফালৰ ফালে বহিছিলে, তেওঁলোককো ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু সেইখিনি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। এইফালে আপোনালোকক যিহেতু আগতেই দেখুৱাইছিলোঁ, ভণ্টিসকল আহিছে, তেওঁলোকো বহিছে। এয়া সিহঁতকো অকণমানকৈ ভিডিঅ' কৰি ৰাখিছিলোঁ, সিহঁতকো আগবঢ়াই দিছোঁ। বাকী খুব ধুনীয়াকৈ সকাম ভাগ পৰিচালনা হোৱা যেন অনুভৱ হৈছে যিমানখিনি পাৰোঁ। আৰু এইফালে এয়া বৌহঁতে দি আছে, মামীহঁতে, আৰু এইফালে ৰুলি খুৰী, এনেকৈ সকলোৱে কামে কামে ব্যস্ত হৈ এয়া সকলো খাদ্য ৰেডি। আৰু এইয়া ভিতৰতো ৰাইজসকল বহি আছে, বাকী এওঁলোকে খাবলৈ বাকী আছে। তেনেদৰেই বাহিৰত এয়া সকলোৱে খাই আছে। আৰু আমাৰ পল্লৱ একদম প্ৰথমতেই বহিছে বেছিকৈ খাবলৈ পাম বুলি। বাকী সকলোৱে খাই মেলি লওক, তাৰপাছত আমিও খাম।
সকলোবোৰ দেখুৱাই গৈ থাকিম। আপোনালোকে চাই থাকক দেই ভিডিঅ'টো। বাকী আশীৰ্বাদ কৰিব আগলৈকো যাতে এনেকৈ ভকত বৈষ্ণৱক শুশ্ৰূষা কৰিব পাৰোঁ। আৰু সকলো চাই থাকক। আৰু এয়া আমিও খাবলৈ বহিছোঁ মানে সকলোবোৰ দি হোৱা নাই, সেইকাৰণে ভিডিঅ' কৰি ৰাখিছোঁ। কাৰণ সকলোবোৰ কি কিনো খুৱাইছিলোঁ আপোনালোকলৈ আগবঢ়া পাছতহে খাম বুলি ভাবিছোঁ। সেয়ে আহক সকলোবোৰ দি লওক, তাৰপাছত খাম দেই। এইফালে এয়া বৰমাহঁতে আমি সকলোবোৰ ঘৰৰ মানুহখিনিয়ে একেবাৰে শেষত খাইছোঁ। আৰু এইফালে এয়া সম্পূৰ্ণ হ'ল। আৰু এতিয়া খাম দেই, আপোনালোকক দেখুৱাই দিছোঁ, লগাই দিছোঁ। আৰু এতিয়া আমি খাম। খাই বৈ আজৰি হৈ শেষৰ মুহূৰ্তখিনি আপোনালোকৰ মাজলৈ আগবঢ়াম। আপোনালোকে চাই থাকক, ভিডিঅ'টোৰ লগত জড়িত থাকক। আৰু কেনে পালে জনাবলৈ নাপাহৰিব কিন্তু আমাৰ সকাম ভাগ। আৰু এইখিনি মুহূৰ্ত আপোনালোকক মই বুজাব নোৱাৰোঁ। তেওঁ আমাৰ ঘৰলৈ আহিছিল যেনেকৈ তেনেকৈ যাবলৈ ওলালে। আৰু এই মুহূৰ্তখিনিত ভাষা নাথাকে একো ক'বলৈ। এটাই ভগৱানৰ ওচৰত বিচাৰিছোঁ যে তেওঁ সন্তুষ্ট হৈ আমাৰ ঘৰৰ পৰা যাওক। আৰু তেনেকৈ একো বাধা বিঘিনি নোহোৱাকৈ সম্পূৰ্ণভাৱে খুব ধুনীয়াকৈ সকাম ভাগ পাৰ হ'ল। সেয়ে বহুত বেছি ভাল লাগিলে। আৰু ভৱিষ্যতেও তেওঁ যাতে আমাৰ ঘৰলৈ আহে তাৰে কামনাৰে মই মোৰ ভিডিঅ'টো আজি সামৰণি মাৰিছোঁ। সঁচাকৈ আপোনালোকক বুজাব নোৱাৰোঁ এইখিনি মুহূৰ্ত। তেওঁ আহিছিল যেনেকৈ তেওঁ তেনেকৈ গ'লগৈ চাওকচোন। আপোনালোকক সকলোবোৰ মই প্ৰথমৰ পৰা শেষলৈকে দেখুৱালোঁ। তাকে আপোনালোকেও য'তেই আছে তাৰ পৰাই আশীষ লওক। আৰু বৰ বিশেষ একো নকওঁ। বিদায় মুহূৰ্ত। জয় গুৰু শংকৰ।